চাৰিওফালে কেৱল হত্যা হিংসা ধৰ্ষণ এক্সিডেণ্ট এইবিলাক খবৰ মানুহৰ মন ক'ৰ পৰা ভাল হৈ থাকিব 24 ঘণ্টাই বেয়া খবৰ তাৰ মাজতে আৰু এটা বেয়া খবৰ দিবলৈ বাধ্য হলো গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ আমাৰ ওচৰৰে বুলি ক'ব পাৰি এখন গাঁৱত আমাৰ ঘৰৰ পৰা অলপ দূৰত প্ৰায় 2 কিলোমিটাৰ মান দূৰত এখন গাঁও আছে খুব সুন্দৰ এখন গাঁও দেখিলে গাঁওখন আপোনালোকৰ ভাল লাগি যাব যেন পাহাৰীয়া এখন গাঁৱলৈহে আহিছো ওচৰতে এটা মাথাউৰি তাৰ পৰা অলপ দূৰলৈ ব্ৰহ্মপুত্ৰ খুব সুন্দৰ এখন গাঁও সেই গাঁওখনত আজি দুদিন মানৰ আগত খুব প্ৰবল ধুমুহা বতাহে গাঁওখনত যথেষ্ট ক্ষয়ক্ষতি কৰিলে কেবা ঘৰ মানুহৰ ঘৰ ভাগিছে গাড়ী ক্ষতিগ্ৰস্ত হৈছে ভৰাল ঘৰ ভাগিছে চাওক আপোনালোকে ছবিত নিশ্চয় দেখিছে ছবি মিছা কথা নকয় ভিডিঅ'টো বনাবলৈ বাধ্য হলো মানুহ বিপদত মানুহ সহায় কৰিব লাগে কোনোবা এনজিও যদি আছে কোনোবাই যদি কিবা দিব বিচাৰে মই সেই গাঁওখনৰ মুৰব্বী বা আপোনাৰ গাঁওবোৰৰ নাম্বাৰ দি দিম আপোনালোকে যোগাযোগ কৰি ল'ব যদি কোনোবাই কিবা দিব বিচাৰে আৰু গাঁওখনৰ অৱস্থা দেখুৱাম আৰু এনেকুৱা দেশখনৰ অৱস্থা হৈছে আজিকালি এক্সিডেণ্ট ইমান বাঢ়িছে তাৰ ওপৰত মই অলপ দিনৰ পিছত ভিডিঅ' বনাই আছো এক্সিডেণ্টৰ ওপৰত লগতে এই ধুমুহা কি কয় যিবিলাক হত্যা হিংসা বাঢ়িছে সেই তাৰ ওপৰত এটা খুব ধুনীয়া এটা ভিডিঅ' মই আপোনালোকক দিম আপোনালোকৰ মতামত আপোনালোকে প্ৰকাশ কৰিব আৰু কওঁ যে মই লুইত কিশোৰ ভূঞা মই স্পকেন ইংলিছ উইথ লুইত নামৰ এই চেনেলটোৰ ভিডিঅ' প্ৰভাইড কৰোঁ চেনেলটোৰ পৰা ভিডিঅ' প্ৰভাইড কৰোঁ প্ৰায় 100ৰ ওপৰত মই স্পকেন ইংলিছৰ ভিডিঅ' এই চেনেলৰ যোগেদি প্ৰভাইড কৰিছোঁ আপোনালোকে ভিডিঅ'বোৰ চাব কেনেকুৱা পায় জনাব আৰু কোন ছাত্ৰ ছাত্ৰীৰ লগতে যিসকলে কোনো বয়সৰ কথা নাই যিসকলে ইংৰাজী শিকিব বিচাৰে তেওঁলোকলৈ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আজি বলক সেই গাঁওখনত কিদৰে প্ৰকৃতিয়ে তাণ্ডৱ লীলা চলালে প্ৰকৃতিৰ ওপৰত কাৰো হাত নাই তথাপিও মানুহে মানুহৰ বাবে সহায় কৰিব লাগিব আজি ভিডিঅ' এটা বনালে যদি কোনোবাই কিবা এটা দি সহায় কৰে সেই আৰ্থিকভাৱে ভাগি পৰা মানুহবিলাকক তেওঁলোকে সকাহ পাব এনেও মানুহৰ ইকনমিক অৱস্থা বহুত বেয়া হৈ গৈছে সেইকাৰণে বুলি ভাবিছোঁ যে গাঁওখনলৈ যাওঁ আৰু আপোনালোকক অকণমান দেখুৱাওঁ গাঁওখন বেয়া লাগিল বলক ভিডিঅ'টো ইয়াৰ পৰাই আমি আৰম্ভ কৰোঁ আমি যাত্ৰা কৰোঁ এইখনে সেইখন গাঁও মই আহি আছোঁ এই গাঁওখনলৈ অলপ দূৰত মানুহৰ ঘৰবিলাক আমি পাম আৰু আপোনালোকক দেখাবলৈ মই ট্ৰাই কৰিম চ' ভিডিঅ'টো চাই থাকিব শেষলৈকে মই আহিছোঁ এওঁলোকৰ গাঁৱলৈ মোৰ লগত আহিছে নয়ন ব্ৰহ্মপুত্ৰ অঞ্চলৰ লেঙেৰা গাঁৱলৈ আৰু ইয়াতে প্ৰকৃতিৰ যি তাণ্ডৱ লীলা চলিল খুব সুন্দৰ এখন গাঁও চাওক কাষতে এটা মাথাউৰি আৰু এইফালে আছে ব্ৰহ্মপুত্ৰ খুব ধুনীয়া গাঁওখন মই দেখাম আৰু য'ত ক্ষয়ক্ষতি হৈছিল 2-4 ঘৰ মানুহৰ লগত কথা পাতিম আৰু খুব সুন্দৰ গাঁওখন এখন পাহাৰীয়া গাঁও বুলি আপুনি ক'ব পাৰে দেখিবলৈ মাথাউৰিটোৰ পৰা বহুত ধুনীয়া লাগে গাঁওখন দেখুৱাম মই ইতিমধ্যে গাঁওখনত আহি পাইছোঁহি দুঘৰমান মানুহৰ ঘৰত সোমাইছোঁ য'ত বেছি ক্ষয়ক্ষতি হৈছে চাওক বৰ্তমান তেওঁলোকে গছ গছনিবিলাক কাটি চিজিল কৰিছে এইবিলাক যথেষ্ট ক্ষয়ক্ষতি বাইদেউ কিবা ক'ব নেকি আছিলে আপুনি ঘৰতে আছিলে সেইদিনা অঁ কিমান বজাত হৈছিলে 5টামান বজাত
ঘৰৰ সকলো মানুহ আছিলে ঘৰতে আছিলে নাই আমাৰ ঘৰত আমাৰ আপোনালোকৰ কি হৈছে এইফালে টিংপাত গুটি নিলে ন আমাৰ এইফালে টিং গোটেই ওৱালে তাৰপিছত এইটো ঘৰ গোটেই ওৱাইছিলে এনেকৈ কেইঘৰমান মানুহৰ ঘৰত হৈছে বাৰু মই বিশেষকৈ যোৱা নাই বাৰু গম পাইছোঁ ঘৰটো অকণমান দেখাই দিছোঁ বাৰু চ' এইখিনিত অলপ বেছিয়ে হৈছিলে গাড়ী ভাগি গৈছে ভঁৰাল ভাগিছে আপোনালোকক দেখুৱালোঁ কোনোবা NGO বা তেনেকুৱা কোনোবা ব্যক্তিয়ে যদি কিবা সহায় কৰিব পাৰে আপোনালোকে মই স্ক্ৰীনত নাম্বাৰ দি দিম ৰাইজৰ নাম্বাৰ কোনোবা এজন ব্যক্তিৰ নাম্বাৰ দি দিম এইখন এখন ধুনীয়া সুন্দৰ গাঁও প্ৰকৃতিৰ ওপৰত কোনো নাই টচ কৰি পেলাই প্ৰকৃতিয়ে এখন বলেৰো গাড়ী এই গাড়ীখন ভাগি গৈছে প্ৰায় প্ৰায় ধ্বংস বুলিয়ে ক'ব পাৰি 70% বুলিয়ে ক'ব পাৰি এইখন অৱস্থাই নাই এইজন দাদা যিজনৰ ঘৰত যথেষ্ট ক্ষয়ক্ষতি হৈছে চাওক গাড়ীখন দেখিলে বেয়া লাগিব 70% গাড়ীখন প্ৰায় বেয়া হোৱা যেন লাগিছে মানে গাড়ীখন নায়েই আৰু চ' যথেষ্ট কষ্ট কৰি তেওঁলোকে ধৰকচোন এখন গাড়ী লৈছে এজন ভায়েক বাৰু আমাৰ অসম পুলিচতে আছে ভায়েক এজন তথাপিও যি নহওক চাকৰি কৰিলেও পইচা ওপৰত নাহে চ' যথেষ্ট কষ্ট কৰি তেওঁলোকে এখন গাড়ী লৈছে চ' সা সম্পত্তি ঘটিছে চ' কোনো সা সম্পত্তি নিজে নাহে কষ্টৰ ফলতহে আহে চ' প্ৰকৃতিৰ ওপৰত কোনো নাই তথাপিও দাদা আপুনি কিবা ক'ব নেকি অসমবাসীক উদ্দেশ্যি কিবা ক'ব নেকি এতিয়া অসমবাসীক উদ্দেশ্যি এইটোৱে কৈছোঁ আৰু দেখিছেই নহয় গোটেই গাড়ীখনেই মোৰ সা সম্পত্তি গাড়ীখনেই গোটেই গ'ল আৰু ভঁৰাল সেয়া তোমাৰ 40 কুইণ্টেলমান ধান আছিলে হয় ভঁৰাল গ'ল মেইন ঘৰ সেই টিং গোটেই উঠাই লৈ গুচি গ'ল 40 কুইণ্টেলমান ধান আছিলে গোটেই ভঁৰাল তোমাৰ হেৰি নাই ধান গোটেই ভেজি আছে এতিয়া কালি দিনটো লাগিবলৈ সময় নাপালোঁ এতিয়া লাগিম বুলি আহিছিলোঁ বোলো আকৌ পঞ্চায়তৰ কাম এটা লাগে মাতিলে তালৈ গ'লোঁ এনেও মানুহৰ বৰ্তমান আৰ্থিক অৱস্থা বহুত বেয়া তাতে আকৌ এনেকুৱা ধৰণৰ প্ৰকৃতিয়ে যদি তাণ্ডৱ ৰূপ লয় যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় চ' তেওঁ কোনোবা সদাশয় ব্যক্তি তথা NGO যদি কিবা সহায় কৰিব বিচাৰে মানুহৰ বনোৱাক লৈ হয় এইখনৰ ওপৰতে ধানটোৰ প্ৰতি কণটো আৰু মানুহটোৰ প্ৰতি মনটো বুলি কয় নহয় কোনোবাই যদি কিবা সহায় কৰিব বিচাৰে আপোনালোকে মই গাঁওবুঢ়া বা বিশিষ্ট এজন ব্যক্তিৰ নাম্বাৰ স্ক্ৰীণত দি থ'ম আপোনালোকে কিবা দিলে সহায় কৰিব পাৰে আৰু কেইবাঘৰতো হৈছে আৰ্থিকভাৱে পিছপৰা কেইবাঘৰ মানুহ হৈছে মই গোটেই ভিডিঅ'ত দেখাম এইখিনিয়ে মেইন ঘৰটো গোটেই টিংখিনি উঠাই দিলে মেইন ঘৰ টিঙো নাই সেইটো বেলেগ গৈছে ঠিক আছে বাৰু এখন নেমু বাগান আৰু এখেতৰে এখন নেমু বাগানখন প্ৰায় চব ধ্বংস হৈ গৈছে যথেষ্ট নেমু লাগি আছিলে যথেষ্ট ধ্বংস হৈছে এজোপা নেমুৰ পৰা যথেষ্ট পৰিমাণে ইনকম হয় গছ ভাগি গৈছে নেমু তো কোনোবাই যদি কিবা সহায় কৰে আৰু শাসকীয় পক্ষৰ ফালৰ পৰা কিবা যদি সহযোগ কৰে আপোনালোকে কৰিব পাৰে এই ল'ৰাজনে অলপ উপকৃত হ'ব মই দেখাই দিছোঁ এইটো ঘূৰ্ণি বতাহ সেইটো ধুমুহা নহয় এইবোৰ লাইন দিছে নাই পৰি গ'ল 4-5 জোপা জাপতিয়াকে পৰি আছে তামোল গছ চাই লওক আপোনালোকে নিজে গম পাব কিমান 4-5 জোপা জাপতিয়া পৰি আছে তামোল লৈ যাওঁ গোটেই লাইন ওই মুদতে চব ছিগি দয়া সাগৰ তেওঁলোকে প্ৰায় চফা কৰিলে মই দুদিন পিছতহে ভিডিঅ'টো বনাইছোঁ চক তেতিয়া দেখাতে আপোনালোকে গম পালেহেঁতেন যে প্ৰকৃতিয়ে কি ৰূপ লৈছিল কি দৃশ্য নাচাব এইবিলাক অলপ প্ৰকৃতিৰ সংহাৰী ৰূপ নে প্ৰভু দাদাই কিবা এটা কৈছে মই মানে প্ৰত্যক্ষদৰ্শী হিচাপে কি ক'ম মানে ইয়াৰ ভাষা মই দিব নোৱাৰোঁ ৰাইজে দেখিলেহে লিখিলেহেঁতেন ই কিমান ভয়ানক
বিপদ পাৰ হৈ গৈছে গোটেই মানুহঘৰ ধ্বংস হৈ গ'লহেঁতেন তথাপিতো তাৰমানে আমি প্ৰত্যক্ষদৰ্শী হিচাপে যি দেখিছোঁ তাৰমানে ভগৱানে প্ৰায় ৰূপ বৰ বেয়া কৰি আহিছিলে আমি ৰাইজক এটাই অনুৰোধ কৰিছোঁ ৰাইজে যাতে সেই একাউণ্ট নম্বৰ এটা দিব এই গৃহৰ ফালৰ পৰা সেই একাউণ্ট নম্বৰ যদি পাৰে সকলো ৰাইজে নখ জোকাৰিলে নৈ বয় গোটেই সমস্ত ৰাইজে যদি পাৰে এটা সহায় হাত আগবঢ়াব বুলি মই ইমানকে কৈ আপোনালোকৰ ওচৰত প্ৰাৰ্থনাহে জনাইছোঁ গতিকে সেইখিনিয়ে মোৰ ক'ব লগা খেলা চোৱা আমাৰ তিনি ঘৰহে কেলা বেছি অব্দয় কৰিলে মাথাই ভাল থকা পৰা অব্দয় কৰিলে বেছি জেগা এটা জেগা দিহে মাৰিছে লৰ প্ৰবীণহঁতৰ ঘৰ আমাৰ ঘৰ এহঁতৰ ঘৰ তোমাৰ বালি গাড়ী কেনেকৈ চিপ কৰোঁ